হাই ফ্ৰেণ্ডছ, আজি আহিলোঁ মাজনীৰ লগৰ বান্ধৱী এজনীৰ ঘৰলৈ। বন্ধতে মাতিছিল, আজি সময়কণ মিলাই আহিলোঁ। অহাৰ লগে লগে এগ ৰোল তাই বনাই থৈছে আমাৰ কাৰণে ৰেডি। খাই ল'লোঁ। তাৰপিছত ইহঁতে খেলাত ব্যস্ত হ'ল। সৰুজনী স্কুলত গৈছিল, তাইও আহি পালে খেলিব ধৰিলে। এইফালে তাইৰ ভাত হ'লে, এয়া মাছ বনালে টেঙা দি, তাৰপাছত ভজা মাছো ল'লোঁ, তাৰপাছত দাইল চব্জি আৰু এয়া বনালে পঠাৰ মাংস, তাৰপাছত পোলাও, কেইটামান মিঠাইও আনিছে, তাৰপাছত ইফালে ভাতো আছে। এনেকৈ কিবা কিবি বনালে আৰু তাৰপাছত ইহঁতক সৰুকেইটাক আগতে খাবলৈ দিয়া হ'ল। সিহঁতে আকৌ টিভি ৰুমত খাব লৈছে। খোৱা হোৱাৰ পাছত বাবুকো খুৱাব ল'লোঁ। বাবুকো খুৱাই ল'লোঁ। খুৱাই লৈ পেলাই মই আৰু তাই একেলগে বহি ভাত খালোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। খাই লৈ আৰু আমি ঘৰলৈ ঘূৰি আহিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।